যদি ছাৰসকলে অনুমতি দিয়ে মই দেখুৱাব পাৰোঁ ইয়াত থকা যিসকল ছাৰ আছে বা শিক্ষাগুৰুসকল আছে ইয়াত পিতা মাতা ককা আইতা সকলোবিলাক আছে তেওঁলোকে যদি মোক অনুমতি দিয়ে মই দেখুৱাব পাৰোঁ ইয়াত এটা ঘটনা ঘটি আছে মানৱ আৰু সকলোলৈকে মই সুধিছোঁ যে মই দেখুৱাই দিওঁ নেকি কেছটো ইয়াত ঘটনা এটা ঘটি আছে সেইটো খুঁটাৰ পৰা এইটো খুঁটালৈ ঘটনা এটা ঘটি আছে নালাগে সেইটো খুঁটাৰ পৰা এইটো খুঁটালৈ ঘটনা এটা ঘটি আছে মানে তেওঁলোকে চাৰি চকুৰে কথা পাতি আছে যদি আপোনালোক সকলোৱে শিক্ষাগুৰুসকলে মোক অনুমতি দিয়ে তেতিয়াহ'লে মই দেখুৱাই দিব পাৰোঁ দেখুৱাই দিব Sweet 16 বুলি ভাবি মোকো ভূত ফুৰি মাৰিলা হ'বলা মই এই Sweet 16ৰ যিটো উল্টাই দিলে যিটো হয় সেইবিলাক বয়স পাৰ হৈ আহিছোঁ সেইফালৰ গৰাকীয়ে মোক চাই এনেকুৱাকে হাঁহিছে মই দেখুৱাই দিওঁ বাৰু তেখেতে বৰ ডাঙৰকৈ হাঁহিব পৰা নাই ছাৰসকল আগফালে বহি আছে সেইকাৰণে তেখেতে সন্মান সহকাৰে এনেধৰণে হাঁহিছে আহিলে এটা মহৌষধ নহয় জানো মই নিজে কান্দি কান্দি হ'লেও আনক হহুৱাই আছোঁ সেইটো কথা আপোনালোকে জানিব প্ৰত্যেকেই হাঁহিলে সুস্থ শৰীৰে থাকিব কাৰণ মই চাৰিটা বস্তুৰ ওপৰত নিৰ্ভৰ কৰি চলি আছোঁ হেড হেণ্ড হাৰ্ট এণ্ড হেল্থ চাৰিটা এইজ হেড হেণ্ড হাৰ্ট এণ্ড হেল্থ চাৰিটা এইজৰ ওপৰত প্ৰৰোচনাত বিভ্ৰান্ত নহয় আমি আমাৰ জন্মভূমিৰ অনুকূলে কাম কৰা উচিত আৰু দ্বিতীয়তে হৈছে হেণ্ড এই হাত দুখন আমি অকামিলা কৰিব নালাগে আপোন হাত জগন্নাথ কৰ্মই যাতে ধৰ্ম হয় কাৰণ আজিকালি ল'ৰা ছোৱালীবিলাকে আলাসতে অনায়াসে কোনোবাই কৰি দিব চব পৰৰ নিৰ্ভৰশীল হৈছে অৱশ্যে সকলোৰে কথা কোৱা নাই মোৰ ল'ৰা নাই ছোৱালী দুজনী তথাপিও মই সকলোকে কৈছোঁ যে সকলোৱে যাতে নিজৰ কৰ্ম নিজে কৰে আপোন হাত জগন্নাথ তৃতীয়তে হৈছে যে আমি সদায় আনক কেতিয়াবা কেতিয়াবা হিংসা দেশ কৰোঁ আপোন ভালেই জগত ভাল প্ৰত্যেকেই যাতে নিজে নিজক ভাল পাবলৈ শিকক নিজে ভাল হওক আনক কেতিয়াও হিংসা দেশ নকৰিব প্ৰত্যেককে ভাল হ'লে তেতিয়া কি হ'ব ঈশ্বৰে আমাক আশীৰ্বাদ দিব মংগল কৰিব আপোন ভালেই জগত ভাল নিজক আপোনালোকে সকলোৱে যাতে ভাল হয় ভাল মানুহ হয় অমানুহ কেৱে নহয় তাকে মই ভাবিলোঁ এই মুহূৰ্তত চতুৰ্থতে হৈছে অৱশ্যে মই ইয়ালৈ যদিও মই এই গধূলি বেলিকা বা ৰাতি আহিছোঁ মই চাৰিওফালে চাই আহিছোঁ পথাৰখনৰ ফালে তেতিয়া ভূপালে কৈছে বাইদেউ কি চাইছে মই নামিয়ে চাইছোঁ এটা বস্তু মই অৱশ্যে দেখা নাই আপোনালোকক যদি হেল্থৰ কাৰণে কৈছোঁ এই শিখৰ তিৰংগা ইত্যাদি এনেধৰণৰ বেয়া বস্তুবিলাক যে আজিকালি ছাত্ৰ ছাত্ৰীসকলে খাবলৈ আৰম্ভ কৰিছে
সেইবিলাকে কিন্তু একে কলিজাটো খুলি 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 খাব আৰু আগলৈ কেতিয়াও কাৰো লগত হিয়া দিয়া নিয়া কৰিব নোৱাৰে গতিকে মই সকলোকে বিনম্ৰভাৱে অনুৰোধ কৰিছো যাতে এই কেইটা কথা কৈছো যাতে আপোনালোকে পালন কৰে প্ৰত্যেকেই যাতে মানুহ হয় তাকে মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিলো সকলোৰে ভাল হওক শিক্ষাগুৰুসকলক সেৱা কৰিলো কিন্তু মই এতিয়া আঁতৰি নাযাওঁ মোৰ বিয়াখন অকমান দেখুৱাই দিওঁ নেকি মোৰ বিয়াখনৰ এক্সট্ৰাকে হাঁহিছে এবাৰ মোৰ বিয়াৰ কথা কওঁতে সুন্দৰীজনী দেখিছে নহয় মই এনেকে বহি আছো মোৰ চাৰিওফালে আমাৰ উজনি যিবিলাক আমাৰ নাম গুণ আছে সেইবিলাক আমি বৰকে জানো নাজানো কিন্তু মোৰ এটা কথা মই আমাৰ কামৰূপৰ যিখিনি বিয়াৰ গীতেৰে মই মোৰ বিয়াখন দেখুৱাম আপোনালোকে নেভাবিব মই পৰম্পৰা ৰক্ষা কৰিবলৈহে এই গীতবিলাক গাইছো কেৱল হাঁহিবলৈ হহুৱাবলৈ আমাৰ নামনি অসমৰ গীত মাত মই তেনেকে প্ৰচাৰ বা প্ৰসাৰ নকৰো কিন্তু মই আমাৰ যিবিলাক লোকসংগীত আছে যেনেকৈ আমাক সৰুতে আই মাতৃয়ে এনেধৰণে গীত গাই খুৱাইছিলে আমাৰে মইনা হুবয়ে বাৰীতে বগৰী ৰুব পকিব সৰিব আমাৰে মইনাই বুটলি বুটলি খাবয়ে এই ধৰণে মোৰ আই মাতৃগৰাকীয়ে আইতাগৰাকীয়ে মোক টোপনি নিয়াইছিল এইফালে কেনেকুৱা নাজানো মানিকপুৰৰ ফালে বা হাউলিৰ ফালে বৰপেটা ৰোডৰ ফালে কেনেকুৱা মই নাজানো আমাৰ কিন্তু গুৱাহাটীৰ ফালে আংকুল আন্টি আন্তা গ্ৰেণ্ডপা গ্ৰেণ্ডমা এইসকলে ল'ৰা ছোৱালী এনেকুৱাকৈ খুৱাই বুজিছেনে মুকাবেলা মুকাবেলা অহ আহা মুকাবেলা মুকাবেলা অহ আহা কৰজোৰে বিনম্ৰভাৱে অনুৰোধ কৰিছো যে আমাৰ মাটিৰ গুণ থকা যিবিলাক আমাৰ গীত মাত আছে গুৰু দুজনাই দি যোগা যি আমাৰ আপুৰুগীয়া সম্পদ আছে সেইবিলাক যাতে আমি পাহৰি নাযাওঁ কাৰণ নতুন প্ৰজন্মলৈ মই এইটো আকুল আহ্বান জনাইছো সকলোৰে গুৰুসকল আছে তেওঁলোকৰ গীত মাত যি মাটিৰ গুণ থকা এইবিলাক গীত মাত আছে সেইবিলাকক আমি অৱহেলা কৰিব নালাগে আজিৰ প্ৰজন্মই নজনাটো স্বাভাৱিক নাজানিলে আমাৰ ককা আছে আইতা আছে বৰদেউতা আছে বৰমা আছে যিসকল শিক্ষাগুৰু আছে জনা লোক আছে সেইসকলৰ পৰা শিকি বুজি লৈ আমি এইবিলাক গীতৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰিব লাগে প্ৰত্যেকেই গালে মনত এটা আনন্দ উপভোগ কৰে প্ৰত্যেকেই শুনিবচোন আপোনালোকে গাই নিজে এটা আনন্দ উপভোগ কৰিব মই এই নতুন প্ৰজন্মৰ যিসকল ইয়াত ল'ৰা ছোৱালী আছে ছাত্ৰ ছাত্ৰী আছে তেওঁলোকক